মানুহে কয় কষ্টৰ ফল হেনো সদায় মিঠা হয় আৰু সেইবাবে এই গেলা গৰমত মই কচু উহাবলৈ লৈছোঁ। মায়েও সময় নাই, যিহেতুকে সময় নাই পোৱা। কচুখিনি কেনেবাকৈ কাটি আনি থৈ গ'লহি। মই এতিয়া কাটি পিনে ধুনীয়াকৈ উহাবহে লাগে। দানা চানা কিনিবলৈ টকা থাকিলে মানে এইবিলাক কাম নকৰিলেও হ'লহেঁতেন, এইবিলাক কষ্ট নহ'লেহেঁতেন। টকাই যে মানুহক কি কৰিবলগীয়া নকৰে ন। আৰু আজিকালিৰ যুগত টকা নাথাকিলে হেনো সন্মানো নাথাকে, আৰু সেয়া মই বহুতেই বেছি প্ৰমাণ পাইছোঁ মোৰ ঘৰৰ মানুহৰ পৰা। মানে মোৰ মানুহজনৰ একো চাকৰি বাকৰি নাই বা ঘৰত খেতি মাটি নাই, সেইবাবে মানে মোৰ মানুহজন মানে একদম সেই আৰু মানে কাম নোহোৱা আৰু ভৱিষ্যতে কি কৰি খাব বা নিমখ ভাতখিনি খাবলৈও নাপাবচোন। ছোৱালীজনী তেনেকৈ পলাইহে গ'ল, এতিয়া তাই মৰিবগৈ বুলি এনেকৈ বোলে আলোচনা কৰি থাকে মোৰ ঘৰৰ মানুহে। যেতিয়া একলগ হ'ব তেতিয়া বোলে তেনেকৈ আলোচনা কৰি থাকে। আৰু এটা কথা ক'লে কোনেও বিশ্বাস নকৰিব, মানুহজনে যে মোৰ অবিহনে এটা দিনো কটাব নোৱাৰে, মোৰ লগত নথকা। য'তেই যাবলগীয়া থাকে ত'তেই লৈ যাব, য'ত যেইদিন থাকোঁ সেইদিনে লগতেই থাকিব আৰু লগতেই লৈও আনিব, লগতে লৈও যাব। তেনেকৈ আমি থাকোঁ। আৰে মোৰ মানুহজনৰ কথা মইহে বুজি পাম, মোৰ মানুহজন কেনেকুৱা স্বভাৱৰ, ক'ত কেতিয়া কেনেকৈ থাকে, ক'ত কি কৰি থাকে সেয়া কেৱল মইহে জানো। তাতে বেলেগে মাত মাতিলে মই বিশ্বাস কৰি ল'ম নেকি? আৰু মোৰ মানুহজন কেনেকুৱা, মই কেনেকৈ জীয়াই থাকিম, কেনেকৈ সংসাৰ কৰি খাম, সেয়া মোৰ কথা কোনো আলোচনা কৰি থকাটো মই দৰকাৰ বুলি নাভাবোঁ। কেতিয়াবা নুশুনিবলগীয়া কথাও বহুত কিছুমান শুনা পাওঁ, কিন্তু মই মুখ নুখুলোঁ কাৰো আগত বা কাৰো কথা আলোচনা বিলোচনা কৰি থকাটো মোৰ সময় নাই। এতিয়া মই নিজেই লাজ পাবলগীয়া হৈছে মোৰ মানুহজনৰ আগত, কাৰণ মই যাক মোৰ মানুহজনৰ আগত বহুত ভাল তেওঁ বুলি কৈছিলোঁ, সিহঁতেই মোৰ মানুহজনৰ মিছা বদনাম গাই ফুৰিছে। বহুত খং উঠি যায় মানে কেতিয়াবা নুশুনিবলগীয়া কথা কিছুমান শুনি পাওঁ, আৰু বিশ্বাসেই নহয় যে সি তেনেকৈ কৈছে বা সিহঁতে তেনেকৈ আলোচনা কৰিছে মোৰ বিষয়ে। আমি থাকোঁ কিহৰ চিন্তাত আৰু সিহঁতে থাকে আমাৰ চিন্তাত, কি কবি আৰু মানে। মৰি গ'লেও খবৰ নিদিয়ে তহঁতক।